জীৱন আসলে জীৱন বৰ অনুপম জীৱন মানে গতি জীৱন যেন এন্ধাৰ নেওচা পোহৰৰ বেলিয়েটি আসলে জীৱন বস্তুটো আছে এই মোমেন্টে মই ভাবো জীৱন কিন্তু মোক যদি আজিৰ পৰা 10 বছৰ 20 বছৰৰ আগতে সুধিলেন তেতিয়া মোৰ সংজ্ঞা বেলেগ হলতেন আজিৰ ডেটত মই ভাবো যে এই যে পলটো মই অনুভৱ কৰিছো মই যে উশাহ লৈ আছো হেতুৱে জীৱন এই মোৰ কাৰণে কেনেকুৱা বুলি সুধিলে মই ৰবি কি বুলি কম মানে যেতিয়াৰ পৰা বুজি পাইছোঁ যেতিয়াৰ পৰা উপলব্ধি কৰিবলৈ লৈছোঁ নিজকে নিজে বা নিজৰ চাৰিওফালে পৰিৱেশটো এটা থাকে নহয় যে স্কুল কলেজত পঢ়ি থকাৰ সময়ত মা দেউতাৰ ছত্ৰছায়াত আছিলোঁ ডাঙৰখিনি আছিলে তেওঁলোকে আমাক আগবঢ়াই লৈ গৈ আছিলে এটা সময় আহি গ'ল যে নিজকে নিজে আগবঢ়াই নিব লগাত পৰিলোঁ আৰু মোৰ লগতে মই সমানে ধৰা মোৰ ছোৱালীজনীকো লৈ গৈ আছোঁ মই নিজেও আগবাঢ়ি গৈ আছোঁ গতিকে সেইখিনি সময়তহে মই চিন্তা কৰিবলৈ লৈছোঁ যে জীৱনটো কি সেইখিনি সময়ত মই হেতু মনত আহিছে যে জীৱন মানে কি এইখিনি সময়ত যদি কোনোবাই মোক সোধে জীৱন মানে কি এইখিনি সময়ত মোৰ জীৱন বুলি ক'লে আসলে খুব সুন্দৰতাৰ এটা অন্য নাম জীৱন বুলি ক'ম মই এতিয়া পৃথিৱীখনৰ চাৰিওফালে সব বস্তুৱে ভাল দেখোঁ আৰু যেতিয়ালৈকে মই জীয়াই আছোঁ যেতিয়ালৈকে মই উশাহ নিশাহ লৈ আছোঁ সেই কথাটোৱেই আচলতে প্ৰেক্টিকেলি জীৱন কিন্তু তাৰ লগে লগে মোৰ এনেকুৱাও হয় মই যে সপোন দেখোঁ ধুনীয়া ধুনীয়া সপোনবিলাক দেখোঁ সেই সপোনবিলাকৰ সৈতে কেতিয়াবা সেইবিলাক বাস্তৱায়িত হয় আৰু কেতিয়াবা নহয় কেতিয়াবা সপোনতে থাকি যায় মোৰ কাৰণে কিন্তু মোৰ জীৱনৰ সংজ্ঞাটোৰ ভিতৰত সেই কথাখিনি পৰে সেই বস্তুবিলাকে আচলতে সপোন বাস্তৱ দুইটাৰে সংমিশ্ৰণত যিখিনি কথা সেইখিনি মোৰ কাৰণে এতিয়া জীৱন এইখিনি সময়ত সত্য সদায় বেলেগ বেলেগ হয় ন সময় ভেদে কিন্তু এটা কথা দুইটাৰে মিলিছে যে both of you are thankful তোমাক দুয়ো ঈশ্বৰৰ ওচৰত কৃতজ্ঞ যে তোমালোকে উশাহ নিশাহ লৈ আছা আৰু সেই সময়খিনি নিজৰ মোমেণ্ট বুলি কোৱা দেট ইজ এ ভেৰি নাইচ থিং টু চে বিৰাট ধুনীয়া কথা আৰু তোমালোকে জানানে নাজানো কিন্তু ভাৰতবৰ্ষত প্ৰায় 2 লাখ মানুহ ৰাতি তেওঁলোকে শুৱে কিন্তু ৰাতিপুৱা সাৰ নাপায় হয় গতিকে সেই তাৰ মাজত যদি আমি সাৰ পাইছোঁ উঠিছোঁ নিজকে হাঁহি নতুনকৈ আকৌ আৰম্ভ হৈছে এটা দিন মৰ্ণিংটো আমি যদি এনজয় কৰিব পাৰিছোঁ আই থিংক উই আৰ লাকি আৰু সেই কথাটোলৈ আমি সদায় কৃতজ্ঞ হ'ব লাগে আচলতে যে আমাৰ যিমান সমস্যা আছে যিমান আমাৰ জীৱনত ষ্ট্ৰেছ আছে কিন্তু সেই ষ্ট্ৰেছবিলাক কিন্তু আমাৰ শৰীৰটোৱে নুবুজে কিন্তু আমাৰ শৰীৰটোৱে জীয়াই থাকিব বিচাৰে আমাৰ হাৰ্টটো বিট কৰি থাকে আমি যদি নিজকে যদি নাকত টিপা মাৰি ধৰোঁ অলপ পিছত শৰীৰটোৱে ক'ব যে তোৰ সমস্যাবিলাক তোৰ লগত থাক মোক জীয়াই থাকিবলৈ দে গতিকে দেট ইজ দ্য বেষ্ট ৱে টু টেক লাইফ আৰু নাই সোধা যদিও মই মোৰ ক্ষেত্ৰত মই কৈ দিওঁ মই মানে কি হৈছে এতিয়া মই এতিয়া যিটো বয়স পাইছোঁহি যিটো সময় পাইছোঁহি মোৰ যিটো ফেজ পাইছোঁ লাইফত তাত মই আই হেভ ৰিয়েলাইজড যে জীৱন মানে এটা সুন্দৰ এটা বেলেঞ্চৰ প্ৰয়োজন হয় যে প্ৰত্যেকটা বস্তু সমানভাৱে ল'বলৈ চবকে সমানভাৱে ইণ্টাৰেষ্ট দিবলৈ মোৰ ল'ৰাটো হওক মোৰ কামটো হওক মই দুইটাৰ ভিতৰত কোনো এটাকে লাগি কৰিব নোৱাৰোঁ সেই দুইটাৰ মাজত যদি মই সুন্দৰকৈ বেলেঞ্চ কৰিব পাৰিছোঁ দেট ইজ লাইফ ফৰ মি অপটিমাম বুলি ক'লে আজি না গৰম না ঠাণ্ডা বতৰটো না গৰম না ঠাণ্ডা সেইটোৱে প্লেজেণ্ট নহয় জানো গতিকে প্লেজেণ্ট হ'ব লাগিলে সেই বেলেঞ্চটো লাগিব জীৱন আসলে জীৱন বৰ অনুপম জীৱন মানে গতি জীৱন যেন এন্ধাৰ নেওচা পোহৰৰ বেলিয়েটি আসলে জীৱন বস্তুটো আছে এই মোমেন্টে মই ভাবো জীৱন কিন্তু মোক যদি আজিৰ পৰা 10 বছৰ 20 বছৰৰ আগতে সুধিলেন তেতিয়া মোৰ সংজ্ঞা বেলেগ হলতেন আজিৰ ডেটত মই ভাবো যে এই যে পলটো মই অনুভৱ কৰিছো মই যে উশাহ লৈ আছো হেতুৱে জীৱন এই মোমেন্টটোৱে জীৱন আৰু মানে গতি বা যেতিয়ালৈকে উশাহৰ গতি থাকে তেতিয়ালৈকেহে জীৱন গতি শেষ হ'লেই জীৱন শেষ সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰোঁ মই বাৰে প্ৰতি মই চেষ্টাহে কৰি আছোঁ জীৱন এনেকুৱা যে এই মোমেণ্টটো মই ধৰি ৰাখিব পাৰোঁ অতীতত বহুত হেৰুৱালোঁ মা ঢুকালে দেউতা ঢুকালে জীৱনত বহুত বস্তু হেৰুৱাই আহিছোঁ এতিয়া জীৱনৰ প্ৰতি যি দৰ্শন বা জীৱনৰ সংজ্ঞা প্ৰত্যেকটো বেলেগ হৈ গ'ল এটা ট্ৰিপত আহিছোঁ আৰু এটা খুব 100 বছৰ জীয়াই থাকিলেও অতি কম সময় মই ভাবোঁ এই সময়খিনি যদি মই তোমাৰ শক্তি তুমি মোৰ শক্তি মই আনজনৰ শক্তি এই শক্তি যদি হওঁ কাৰো যাতে মানে শক্তিবোৰ এনাৰ্জি সাকাৰ নহওঁ সেইটো চেষ্টা কৰি আহিছোঁ ক'ৰবাত যদি ভুল হৈ যায় তাৰ মাজতে ইমান সুন্দৰ চিন্তাধাৰা সেইকাৰণে আচলতে বৰ্ণালী পূজাৰী হৈ আছে আৰু সদায় বৰ্ণালী পূজাৰী হৈ থাকিব আৰু এই ধৰণে চিন্তা কৰা মানুহে কেতিয়াও জীৱনত দুখ নাপায় আৰু দুখ পালে তেওঁলোকে এবজৰ্ভ কৰিব পাৰে সুন্দৰকৈ গতিকে আই থিংক দ্যাটছ এ ফেণ্টাষ্টিক ফিলচফি অফ লাইফ আচলতে তোমালোকৰ সংগই ৰং ধৰে মই ভাবোঁ আমাৰ সময়ৰ পৰা যিখিনি এতিয়াৰখিনি মই কথাই নকওঁ কম্পেয়াৰ কেতিয়াও নকৰোঁ কিন্তু আমাৰ সময়ত আমি যিখিনি কাম কৰি আহিছিলোঁ বহু ক্ষেত্ৰত সংগৰ ৰং লাগে কিন্তু তোমালোকৰ চিন্তাবোৰো খুব উচ্চ আছিলে আমাৰ সময় বুলি কি ক'ব খুজিছা তুমি আমাৰ এতিয়াও সময় চলি আছে আমাৰ চলি আছে কিন্তু মই তোমাক বুঢ়া বুলি ক'ব খোজা নাই দেই তুমিও নক'বা নিজক আমাৰ সময় মানে কেঁচুৱাটোতো কয় আমাৰ সময় যে মই সৰুতে শৈশৱত
মই মানে আমাৰ শৈশৱৰ পিছৰ ল'ৰালিৰ কথা কৈছোঁ Correct. যে আমাৰ ল'ৰালিতে লগ পোৱা মানুহখিনিৰ কথা কৈছোঁ যে সকলোৰে কিন্তু মই বহুতৰ লগত কথা পাতিলে গম পাওঁ জীৱনৰ কিন্তু তেওঁলোকে হয়তো ঘাত পাইছে প্ৰতিঘাত পাইছে অভিজ্ঞ হৈছে তেওঁলোকৰ জীৱন দৰ্শনটো খুব সুন্দৰ তোমাৰ মই জানো ব্যক্তিগতভাৱে কথা পাতি পাইছোঁ বিভিন্ন শ্ব'ত পাইছোঁ তেতিয়াও মই দেখিছোঁ তুমি খুব পজিটিভলি লোৱা লাইফটো পজিটিভলি ল'বই লাগিব কাৰণ আমাৰ হাতত একো বস্তু নাই আচলতে হয়। চ' এভৰিথিং ইজ ডেষ্টিনি বেছড গতিকে ডেষ্টিনি যিটো হ'বলগীয়া আছে সেইটো হ'বই আমি তাক কিমান সুন্দৰকৈ গ্ৰহণ কৰিব পাৰোঁ সেইটো হৈছে আচলতে মূল কথা একদম একদম আৰু সেই ধৰণে যদি আমি চলি থাকোঁ তেতিয়াহ'লে আমি আনকো আঘাত দিবলৈ বেয়া পাম আৰু আমি নিজেও পটককৈ আমি দুখ কষ্ট নাপাওঁ হয় হয় পালেও তাক অভাৰকাম কৰিবলৈ চেষ্টা কৰিম কাৰেক্ট